নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ জীৱনৰ ৰংবোৰৰ অন্য এটা ব্লগলৈ আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেইটামান কুকিং টিপছ যিকেইটা টিপছ মই সদায়ে মোৰ পাকঘৰত ৰন্ধা বঢ়া কৰোঁতে ব্যৱহাৰ কৰি থাকোঁ আৰু মই যিহেতু ভাল পাওঁ সেইকাৰণে ভাবিলোঁ আপোনালোকে যিসকলে নাজানে আপোনালোকে নিশ্চয় ভাল পাব সেয়েহে ভিডিঅ'টো আজি শ্বেয়াৰ কৰিবলৈ লৈছোঁ আৰু সঁচাকৈও যদি আপোনালোকৰ ভিডিঅ'টো ইউজফুল যেন লাগে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব লগতে কমেণ্ট কৰিব আৰু যিসকল নতুন দৰ্শকে মোৰ চেনেলটো চাই আছে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব কাৰণ ভিডিঅ'সমূহ বহুত কষ্ট কৰি বনাওঁ যিসকলে মোৰ ভিডিঅ' সদায় চাই তেওঁলোকে জানে মোৰ এটা অকণমানি ল'ৰা আছে 1.5 বছৰীয়া আৰু যিহেতু মই একেবাৰে অকলশৰীয়া দেউতাকো ঘৰত নাথাকে ৰাতিপুৱাই ওলাই যায় একেবাৰে ৰাতি আহি সোমাইহি গোটেই দিনটো অকলে ল'ৰাৰ লগত লাগি থাকিব লাগে আৰু সি যেতিয়া দিনটোৰ ভিতৰত অকণমান শুৱে সেইকণ সময়তে মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ গতিকে বহুখিনি কষ্ট হয় এতিয়াও তাক শুৱাই থৈ আহিছোঁ শুৱাই পেলাই মই এয়া লাগি গ'লোঁ ভিডিঅ' বনাবলৈ গতিকে নতুনকৈ এজনো যদি ছাবস্ক্ৰাইবাৰ্ছ আহে তেনেহ'লে মনটো খুব ভাল লাগে আৰু অলপ ভালকৈ কাম কৰিবৰ কাৰণে উৎসাহ পাওঁ গতিকে প্লিজ কোনোবা নতুন দৰ্শকে যদি চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই সদায় চেষ্টা কৰি যাম আপোনালোকৰ কামত অহাকৈ ভিডিঅ' দিবৰ কাৰণে এতিয়া আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মাটি দালি যেতিয়া আমি কুকাৰত সিজাওঁ তেতিয়া চাবচোন কুকাৰৰ সাফৰখনৰ এই হুইচেলটোত গোটেই দালিৰ চুকুৰাখিনি লাগি ধৰে আৰু হুইচেলটো মৰাটো অসুবিধা হয় কিন্তু দালিখিনি সিজাওঁতে যদি এনেকৈ অলপমান মিঠাতেল দি লোৱা যায় তেতিয়া হুইচেলটোত দালিৰ চুকুৰাখিনি লাগি নধৰে আৰু ধুনীয়াকৈ চিটিকেইটা মৰাত সুবিধা হয় আৰু এয়া হৈছে তাৰে প্ৰমাণ মই মিঠাতেল দি বনালোঁ কাৰণে আজি চাওক হুইচেলটোত এটাও চুকুৰা লাগি ধৰা নাই আপোনালোকেও কৰি চাবচোন তেতিয়া গম পাব বন্ধাকবি ভাজি যেতিয়া বনাওঁ তেতিয়া চাবচোন হালধি দি বনালে কিবা কেঁচা কেঁচা ভাৱটো আহি থাকে আৰু ভাজিখিনি কিবা এটা ভাল নালাগে কিন্তু হালধি নিদিয়াকৈ এবাৰ বনাই চাবচোন কেঁচা ভাৱটো অলপো নাথাকে আৰু লগতে সোৱাদতো কিন্তু কোনো ডিফাৰেঞ্চ নাপায় সৰিয়হেৰে যেতিয়া আমি কিবা তৰকাৰী ৰান্ধোঁ তেতিয়া বনোৱাৰ অলপ আগতে আমি সৰিয়হখিনি তিয়াই ৰাখোঁ নহয়নে কিন্তু সৰিয়হখিনি পানীত নিতিয়াই ধুনীয়াকৈ ধুই লৈ ভিনেগাৰ বা নেমু ৰসত তিয়াই থ'বচোন আৰু লগতে অকণমান নিমখ দি তিয়াব তেতিয়া চাব তৰকাৰী ৰান্ধোতে সৰিয়হৰ তিতা ভাৱটো নাহে ভাত যেতিয়া আমি ভাত ৰান্ধোতে এনেকৈ 2-3 টোপালমান নেমু ৰস দি দিবচোন ভাতখিনি তেতিয়া হৈ যোৱাৰ পিছত আঠা বান্ধি নধৰে চাউলখিনি একদম এটা হৈ থাকিব যদি আপোনাৰ ঘৰত বহুত বেছিকৈ পকি যোৱা বিলাহী আছে মানে যিটো বিলাহী পকি পেলাই একদম কোমল হৈ যায় এয়া দেখিছেনে মোৰ অলপমান এয়া কোমল হৈ গৈছে এনেকুৱা বিলাহী থাকিলে এনেকৈ আপোনালোকে একদম ফুলকৈ পানী ল'ব লৈ পেলাই তাতে অকণমান নিমখ দি পেলাই ধুনীয়াকৈ গুলি পেলাই এনেকৈ নিমখ মিহলোৱা পানীত এটা ৰাতি বিলাহীখিনি তিয়াই থৈ দিবচোন পাছদিনা দেখিব বিলাহীখিনি পূৰা টাইট হৈ গৈছে আৰু আজিৰ টিপছ ইমানকেইটাই আৰু এনেকুৱা বহুত আছে সৰু সৰু কিটচেনৰ টিপছ মানে কুকিঙৰ টিপছ মাজে সময়ে মই আপোনালোকক শ্বেয়াৰ কৰি থাকিম যিখিনি মই জানো আৰু যিখিনি মই কৰি সুফল পাইছোঁ আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ আহোঁ ধন্যবাদ